ও বিমানে আইছি ৰ আরে চুলি চুলি কাটি অলপ মোৰ চুলি লম্বা আছে তোৰ কি হৈছে তোক আৰু কত ফুল বান্দাৰো এই শিকলা বাদ দি তা হলত যে এখন বম চিনেমা চলি আছে গম পা না অক্ষয় কুমাৰৰ চাবা যাবি না কি কৰ তই হা কি হৈছে তোৰ শুনিও নুশুনা পাতি হয় ৰ এই গীতে যাবি আজি যাবি না হ'ব দে তই যাবি না কিমান তই যা যদি যাম নহ'লে একলা একলা নাযাওঁ কিন্তু মই আজি নাযাওঁ যা হয় মোৰ অলপ কাম আছে তোন যাবি যা তই তোৰনো কিহৰ ইমান কাম থাকে কিন্তু তই যাম যাও মোৰ আজি অলপ শাক বেচবা লগা আছে বুজিব নাপাওঁ কিনো শাক বেচবা লগা থাকে তই যাওঁ তিনিওটাই যাম আজি মই অনলাইন কাটোৱে কিন্তু টিকেট তোহন কি বুজিবি ভাই সেই শাক বেছিয়ে মই চাউল আনবা লাগব দে বাৰু তোহন থাক মোৰ অলপ কাম আছে তোৰ মাটিবিলা যাবি বাৰু মোৰ গৰুটো খুটি অলপ আছে ৰ সিদেও গেলে নাযাওঁ দিয়া আজি বেলেগ একদিন যাম দিনতে একলাকে যাওঁ ভাল নালকে নাযাওঁ দে হেল্ল' তই আহিছা বোলে বিমানে তই পাকৰিত লগলগীয়া মই আহিছোঁ আহি পাইছোঁ মই তুই মানুহ ভাল নহয় এতিয়াও জীৱনে আহাই নাই তই এতিয়া আহিছা তাক ফোন এটা নকৰা কিয় কৰোঁ ৰচোন ৰিচিভ কৰা নাই কিয় বা অলপ টাইম ৰখো ৰচোন কি হয় আহিলে নাই চাওঁ দে মই অলপ আহোঁতে পলম হ'ল ৰ কিয় মই তোৰ কাম আছিলে কচোন বান্ধাৰ কাপোৰ কিনবা যাম আজি একো আৰু তই ওলাই ইমান ওলাই মূৰ্তি ধৰি আহিছা ওলাই নি ইটাৰ বাচ্চালে যাবি দেচোন দে মই ঘৰৰ পৰা আহোঁ ৰ তোৰ নহ'লে যাই থাক মই নিতান্তক লৈ যাম যা এখন কাল কৰ কিন্তু আমি নিতান্তে ৰখি থাকিম এখন কাল যাবি দেৰি হৈছে দে মই যাম ঘৰত যাই মই কাপোৰখিনি পিন্ধিম কাপোৰখিনি পিন্ধি পূৰা যামেই যা তোৰ মোক ৰৈ থাকবা নালাগে যা তাতে লগ ধৰিম দে বাৰু মই যাম দে তই ইয়াক ফোন কৰিছোঁ একবাৰ ৰাতিপুৱাৰ পৰা ফোন কৰিলে ফোনে ভাল লাগ বান্ধাৰ মোৱা তুই পুৱাৰ পৰা 1-35 বাৰমান ফোনে কৰিলোঁ ৰিচিভে কৰা নাই ইবাৰ কৰে না নকৰে আৰু কৰোঁ আছোন তথাপিও একবাৰ এই ৰিচিভে নকৰলাকে আৰু একবাৰ কৰোঁ আছোন হেল্ল' তই কি ভণ্ডামিয়ে ভাই তোক পুৱাৰ পৰা ফোন কৰি আছোঁ তই ৰিচিভো কৰা নাই এতিয়া পাকৰি তলক লগি আমি পাকৰি তলত আছোঁ বিমানৰো বহি আছোঁ শুন তই কি না তই নটংকি নকৰবি দে তই যাম বুলি কৈ গৈছিলি না আমাৰ লগত নেগলি সিনা তাতে ৰখি থাকলোঁ আমি তই কিমান টাইম ৰখছোঁ আৰু আহি এতিয়া ভাটিবিলা হৈ গ'ল এতিয়া আহিলি তই
তোন ভাই একদম বেয়া নাপাবি, একদম বেয়া নাপাবি। মোৰ বিৰাট ডাঙৰ এটা প্ৰব্লেম হৈছে গম পানা। তোৰ বাহানা নলবিয়ে। তই কালি চিনেমা চাবা নেগলি আমাৰ লগত, আজিও নেগলি। তই এই বাহানা সদায় উলিয়াই থাকা। দে হ'ব দে, নাংগে দে। তোক আজি ভাটিবিলাক লাগি ৰখলোঁ, হ'ব দে। ৰচোন তোৰ শুন আগতে এটা কথা কওঁ, মোৰ চোলাটো আৰু লং পেণ্টটো কেনে লাগছে ক? তই আৰু তোৰ সেই লং পেণ্ট চলা দেখুৱাব নেবি গম পাইছে না? তোৰ মোৰ কথাটো বুজবা চেষ্টা কৰা নাই। মই চাচোন চলা লং পেণ্টটোৰ কচোন কেনে লাগছে ক? দে ভাল লাগছি দে, হৈছি না? ইমান আৰু বুকি নাথকিবি, ভাল লাগছি দে। এনে কৰে তোৰ লং পেণ্ট চলা চাবা কি হৈছে, তই এযোৰাই পিন্ধি থকা দিও সদায়। তাকেতো এইযোৰাই পিন্ধি থাকোঁ ৰ। আজি যে মই ঘৰত গেলোঁ, গম পালি তা তোৰ মই একদম বেয়া নাপাবি। মোৰ লগা হ'লে আঁঠু কৰ কাৰণে কি কৰা তই? এনে পাব লাগে নেকি? আমিহে তোক ক্ষমা খুজিব লাগিছিলে। নাজনাকে যি টি ক'লো আমি, বেয়া নাপাবি দে। কি কৰিব চাগলা? উঠা একদম ভাই বেয়া নাপাবি দে। এইটো লৈছোঁ দে গোটেই। কি গিলাখান? ভাই কি জানা, আজি আমি পাঠশালাত নেগলো হয়েই, কিন্তু তোৰ কাৰণে কাপোৰ কিনবা যাবা আলছিলোঁ। তোক ভাই আমি জোৰ কৰাৰ উদ্দেশ্য কি চাই না? তোৰ জোখটো লাগে গম পাইছে না? আৰু এতিয়া আমি আনছোঁ ভয়কে আনছোঁ, এতিয়া হয় না নহয় বা? ঘৰত যাই কিন্তু পিন্ধি চাবি দেই। তোক নিলি আমাৰ অলপ সুবিধা হ'ল হয়। এতিয়াতো তাতে সৰুৱে হয় না ডাঙৰে হয়, ঘৰত যায়ে পিন্ধি যাবি কিন্তু তই, গম পাইছা না? তোহোন কিন্তু এইটো মোক নককে আনি মাত্ৰ বিৰাট লাজ দিছা দেই। সেইকাৰণে মই এতিয়া এইটো তহঁতৰ পৰা ল'ব নোৱাৰোঁ ভাই, বেয়া নাপাবি। আমি তাৰমানে বস্তু দিলে তই বেয়া পা, সেইকাৰণে নলওঁ বুলি কৈছা? নহয় ভাই, তোনকে বুজিবা নাই। তোন হৈছে ইমান ধনী ধনী ঘৰৰ মানুহ, আৰু মই হৈছোঁ মোকতো জানাই। তোন মোক নককে দি মাত্ৰ লাজ দিয়া আনিতো হৈছে। তোকতো ভাই আৰু বিশেষ একো দিবা নোৱাৰোঁ, এইখিনিয়ে দিছোঁ, এইখিনি লোৱা আৰু ভাই, নহ'লে আমি বিৰাট দুখ পাম। নহয় ভাই, আজি মই ল'ব নোৱাৰোঁ দে, পাছত কেতিয়াবা ল'ম দে, তই লওঁ ভাই, বেয়া নাপাবি। কিয়? দে নালগে দে ল'বা দে, এই বিমান যাওঁ। মই ইমান দুখ দি ক'ত যাব আলছা, চাওঁ দি ৰাখিমান লৈছোঁ। এতিয়াহে ভাল লাগছি, যৌ এতিয়া আমাৰ ঘৰত যাওঁ। তই কিন্তু জোতাযোৰো কালে পিন্ধবি আৰু চাৰ্টটো কালে পিন্ধবি, গম পাইছা না? হ'ব দে। लोगों को आते हैं दो नजर, हम मगर देखो दो नहीं। ओ जुदा या खफा खुदा है दुआ ऐसा हो नहीं। खाना पीना साथ है, मरना जीना साथ है।